গুড মৰ্ণিং ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। চাওকচোন মোৰ চকুটোও ফুলি গৈছে। ৰাতি ৰাস চালোঁ 2টা বজালে আৰু এতিয়া আছোঁ মই তেজপুৰত। আৰু আজি তেজপুৰৰ পৰা ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ। দিনটো কেনে যায় চাই থাককচোন মোৰ লগত ভিডিঅ'টো। মোৰ ভাগিনজনীয়ে কি কৰিছে চাওকচোন। স্কুলত বোলে কিবা প্ৰদৰ্শনী আছে। কেনেকুৱা লাগিছে জনাবচোন। আমি আহিছোঁ বিশাল মাৰ্কেট শ্বপিং কৰিব। দেখাই দি আছোঁ ৰ'ব অলপ। বিশাল মাৰ্কেটলৈ আহিছিলোঁ আৰু বিশাল মাৰ্কেটৰ পৰা আপোনালোকক অকণমান তেজপুৰ টাউনখন দেখাই আছোঁ ৰ'ব। মানে তেজপুৰখনে আৰু চাওকচোন কিমান ধুনীয়া। কেনেকুৱা লাগিছে জনাবচোন। চাওক আমি লোকেল মুৰ্গী ভাত খাম এতিয়া। সৰু সৰু আলু পিঁয়াজৰ ঠাৰি, এয়া হৈছে দালি আৰু এয়া হৈছে লোকেল মুৰ্গী। আমি এতিয়া ভাত খাম, আপোনালোকে চাই থাকিব। হাই ফ্ৰেণ্ডছ, এতিয়া হৈ গ'ল সন্ধিয়া আৰু এতিয়া আমি সন্ধিয়াৰ একাপ গাখীৰ দিয়া চাহ খাম। শুই আছিলোঁ যিহেতু অকণমান চাহ খাওঁ। তো ভিডিঅ'টো চাই থাকিব আৰু অলপ পিছত মানে 10টা মানত চাওক গাখীৰ দিয়া চাহ, এইফালে চানা ভুজিয়া আৰু বিস্কুট আৰু এইফালে আমাৰ বাইদেউ বহিছে, অলপ পিছত পঢ়িব। চাহ খাই পেলাই এতিয়া মোবাইল টিপি আছে, মাকে পিটনা দিয়া নাইতো। আৰু এতিয়া আমি ৰাস চাব আহিলোঁ। এয়া কংসত বিদ্যাপতিকাখনি মঞ্চত দেখাইছে। চাই যাওক ভিডিঅ'টো।
তই যাহাক লৈ তই যাহাক লৈ বেছি গৌৰৱ কৰিছ আদিত্য নগৰী কৌতুকত জন্ম হৈ আছয় তোৰ হৃদয় প্ৰতি বিনা দুখে দুখ দিয়া আছয় ইহাৰ প্ৰতিফল তোৰ নিশ্চয় পাবি কি নিমিত্তে আমাক মতা আমার কিবা প্রয়োজন হয় ওই রে সত্রপাত লোহ পাত্রে গকুলতা গয়া অত্তর দ্বারা পুত্র কৃষ্ণ মানবাড় নিরঞ্জনা হিবরবি হে মহারাজ তোমারি আদেশ মানি এখনে গকুলত গয়া এই কৃষ্ণক প্রাণ মরণ চিন্তা নাহি করবি নিশ্চিন্তে থাক কৃষ্ণ কংস মোহৰ বছ মোহক মাৰিবাক লাগি তই কত কৰি দুষ্টক মাৰিয়া মই সন্তক পালি দোহাক মাৰিয়া মই ভূমি উদ্ধাৰি তেজপুৰত ৰাস চাব আহিছিলোঁ যোৱা ৰাতিৰ ৰাস এয়া দুদিন ৰাস চালোঁ কেনেকুৱা লাগিছে জনাবচোন চাই
ফ্ৰেণ্ডছ, এতিয়া ৰাতি 2:30 বাজিল আৰু ৰাস চাই আহিলোঁ। ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিলোঁ। ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।